আন এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মোৰ এইটো ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়ালোঁ। আপোনালোকে চাব বুলি মই আশা ৰাখিলোঁ। তেতিয়াহ'লে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি যিসকলে মোৰ এই ভিডিঅ'টো চালে তেওঁলোকে যেন প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিয়ে আৰু কাষত থকা বেল আইকনটো টিপি অন কৰি দিয়ে যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পায়। এয়া মই পোলাওৰ বাবে চাউল লৈছোঁ। চাউলখিনি 10 মিনিটমানৰ বাবে মই তিয়াই থৈছিলোঁ। এতিয়া মই এইদৰে ৰাখিছোঁ। আৰু পোলাওৰ বাবে মই কাজু বাদাম লৈছোঁ, কেইটামান খিচমিচ লৈছোঁ, অলপমান আদা নহৰু লৈছোঁ আৰু পিঁয়াজ অলপমান সৰুকৈ কাটি লৈছোঁ। আৰু এয়া দুটা শুকান জলকীয়া লৈছিলোঁ, এখিলা তেজপাত লৈছোঁ, লং আৰু ইলাইচি লৈছোঁ। আৰু মাংসখিনি মই মেৰিনেট কৰি থৈছোঁ দিলোঁ। এতিয়া মই এইখিনিতে কাজু বাদামখিনি ভাজি লওঁ। এতিয়া মই কাজু বাদামখিনি ওলাই লওঁ। খিনি দি দিম। এতিয়া মই ইয়াত আদা নহৰুখিনি দি দিম। এইখিনি মই আদা নহৰু কেঁচা গন্ধটো যোৱালৈকে ভাজিম। মই শুকান জলকীয়া তেজপাত এইখিনি আগতে কৰি দিব লাগিছিল, মই পাহৰি গ'লোঁ, এতিয়া দিলোঁ। এতিয়া মই ইয়াত চাউলখিনি দি দিম। এইখিনি সাৱধানে লৰাব, নহ'লে চাউলখিনি ভাঙি যাব। এইখিনি মই 1 মিনিটমানৰ কাৰণে ভাজি ল'ম। মই দি দিলোঁ। পানীৰ পৰিমাণটো এইদৰে দিব, কেৱল চাউলখিনি ডুব যোৱালৈকেহে দিব লাগিব। ইয়াত মই ভাজি থোৱা কাজু বাদামখিনি দি দিম আৰু কিচমিচ দি দিম। এবাৰ মই আৰু ভালদৰে লৰাই ল'ম। মই সোৱাদ অনুযায়ী নিমখ দিম। অকণমান চেনি দি দিম। এতিয়া মই ঢাকনিখন দি দিম আৰু এটা চিটি যাব দিম। হাই ফ্লেমত দিব এতিয়া। পোলাও ৰেডি হৈছে। দেখিছেনে কি ধুনীয়া হৈছে, এটা এটা হৈছে। এয়া আমাৰ নিকি মাইনা গা ধুই আহিলে। এতিয়া মাংস বনাম মই। পিঁয়াজখিনি অলপ ৰং হোৱালৈকে মই ভাজি ল'ম। এতিয়া মই ইয়াত অলপ আদা নহৰু দি দিম। পিঁয়াজখিনি ৰংচোৱা হৈছে। এতিয়া মই ইয়াত মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম। এয়া লোকেল চিকেন হয়। মাই পটল ফ্ৰাই কৰি আছে। এফালে ভাজি লোৱা আলুখিনি দি দিম। অলপমান ভাজি লৈছিলোঁ মই। এয়া মাংস ভাজি ৰেডি হৈ গ'ল। এতিয়া মই ইয়াত পানী দিম।
এয়া মোৰ মাংস ৰেডি হৈ গ'ল। এয়া আজি দুপৰীয়াৰ সাজটো ৰেডি হৈ গ'ল। আজি এইদৰে খাম আৰু। হাই এভৰিৱান, এতিয়া গধূলিয়ে হ'ল। দুপৰীয়া ভাত পানী খাই একো ভিডিঅ' বনোৱা নহ'ল। এতিয়া অলপ আগতে চাহ পানী খাই ল'লোঁ। এতিয়া এনেই আছোঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতেই সামৰণি মাৰোঁ আৰু কালিলৈ ঘৰো যাব লাগিব। তেতিয়াহ'লে বাই বাই।